নমস্কাৰ আই নিউজ নৰ্থ ইষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দিম ইয়াৰ মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ অসমৰ দৰে ৰাজ্যত পদে পদে বঞ্চিত হৈ আহিছে দিব্যাংগসকল ভৱিষ্যত অনিশ্চিত হৈ পৰিছে ৰাজ্যৰ ৬২৫০০ প্ৰতিবন্ধী শিক্ষাৰ্থীৰ এই সকল শিক্ষাৰ্থীৰ জীৱনক লৈ ৰাজ্য চৰকাৰৰ হেমাহিৰ অন্ত নাই শিক্ষা অধিকাৰ আইনৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ বিশেষভাৱে সক্ষম বহু সংখ্যক শিক্ষাৰ্থী ৰাজ্যৰ ১৭খন জিলাত এখনো নাই এনে বিশেষ বিদ্যালয় য'ত প্ৰতিবন্ধী শিক্ষাৰ্থীসকলক বিশেষ অভাৱবোৰ পূৰ কৰাৰ ব্যৱস্থা আছে ৰাজ্যৰ শিক্ষা বিভাগৰ শিক্ষাৰ অধিকাৰ আইনৰ পূৰ্ণ মাত্ৰাই বলবৎ কৰাৰ উপৰিও শিক্ষাৰ গুণগত মান উন্নত কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিলেও বিদ্যালয়ে প্ৰতিবন্ধী শিক্ষাৰ্থীক শিক্ষা দীক্ষাৰে আগুৱাই নিয়াৰ বাবে যি প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা আছিল ইয়াৰ ন্যূনতম প্ৰয়োজনীয়তাও পূৰ্ণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে কেৱল এয়াই নহয় দিব্যাংগ শিক্ষাৰ্থীক সকাহ দিব পৰাকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত যিসমূহ আন্তঃগাঁথনি থাকিব লাগে ইয়াৰ অভাৱ ঘটিছে দেশৰ ভিতৰত দিব্যাংগ শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা অসমত অধিক চাওঁহক এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন অসমৰ দৰে ৰাজ্যত পদে পদে বঞ্চিত হৈ আহিছে দিব্যাংগসকল ভৱিষ্যত অন্ধকাৰৰ দিশে ৰাজ্যৰ ৬২৫০০ প্ৰতিবন্ধী শিক্ষাৰ্থীৰ এইসকল শিক্ষাৰ্থীক জীৱনক লৈ ৰাজ্য চৰকাৰৰ হেমাহিৰ অন্ত নাই শিক্ষাৰ অধিকাৰ আইনৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ বিশেষভাৱে সক্ষম বহু সংখ্যক শিক্ষাৰ্থী আজিৰ তাৰিখতো ৰাজ্যৰ ১৭খন জিলাত এখনো নাই এনে বিশেষ বিদ্যালয় য'ত প্ৰতিবন্ধী অধিকাৰ আইন পূৰ্ণমাত্ৰাই বলবৎ কৰাৰ উপৰিও শিক্ষাৰ গুণগত মানদণ্ড উন্নত হৈছে ইউডাইছৰ পৰিসংখ্যাৰ মতে ৰাজ্যখনত প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুঠ ৬২৫০০ গৰাকীৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে ছাত্ৰৰ সংখ্যা ৩৩০০০৭ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২৯৪৯৩ গৰাকী ইয়াৰ বিপৰীতে ৰাজ্যৰ ১৬খন জিলাতহে আছে দিব্যাংগ শিক্ষাৰ্থীসকলৰ বাবে ৭৯খন বিশেষ বিদ্যালয় সেই অনুসাৰে ১৭খন জিলাত নাই কোনো বিশেষ বিদ্যালয় তদুপৰি ৰাজ্যখনৰ মুঠ চৰকাৰী বেচৰকাৰী ৬৫৯০৭খন বিদ্যালয়ৰ ভিতৰত মাথো ১২৯৫৭ গৰাকীহে আছে প্ৰশিক্ষিত শিক্ষক এনে প্ৰেক্ষাপটত প্ৰতি ৫খন বিদ্যালয়ৰ বিপৰীতে এজনকৈ আছে দিব্যাংগ শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষিত শিক্ষক ৰাজ্যখনৰ বাক্সা বিশ্বনাথ চৰাইদেউ চিৰাং ধুবুৰী ডিমা হাছাও গোৱালপাৰা হাইলাকান্দি হোজাই কাৰ্বি আংলং কুকুৰাঝাৰ মাজুলী মৰিগাঁও শিৱসাগৰ শোণিতপুৰ দক্ষিণ শালমৰা ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলাত এখনো বিশেষ বিদ্যালয় নাই অতিকৈ পৰিতাপৰ বিষয় যে ৰাজ্যখনত কেৱল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত মাথো লখিমপুৰ জিলাত এখনহে বিদ্যালয় আছে তেনেদৰে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এখনো বিদ্যালয় নাই ৰাজ্যখনত বিশেষ বিদ্যালয়ৰ ৰূপত প্ৰাথমিক বিদ্যালয়ত আছে ৪৪খন উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৰূপত আছে ১৫খন ষষ্ঠ শ্ৰেণীৰ অষ্টম শ্ৰেণীলৈ বিশেষ বিদ্যালয় আছে ৪খন ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আছে এখন বিশেষ বিদ্যালয় এই বিদ্যালয়খন আছে গোলাঘাট জিলাত তদুপৰি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা দিব পৰা বিদ্যালয় আছে ৮খন এই বিদ্যালয় কেইখন আছে ডিব্ৰুগড়ত ২খন গোলাঘাটত এখন যোৰহাটত এখন কামৰূপ মেট্ৰত আছে ২খন লখিমপুৰত এখন আৰু নগাঁৱত এখন ৰাজ্যৰ যি ১৭খন জিলাত প্ৰতিবন্ধী শিক্ষাৰ্থীৰ বাবে এখনো বিশেষ বিদ্যালয় নাই তেনে জিলা কেইখনতে আছে সৰ্বমুঠ ২৭৩৭০ গৰাকী এনে শিক্ষাৰ্থী এতিয়া এনে প্ৰেক্ষাপটতো ক'ব পাৰি যে বৰ্তমানে ৰাজ্যখনৰ প্ৰায় অৰ্ধেক দিব্যাংগ ল'ৰা ছোৱালীয়েই হয়তো বিদ্যালয়লৈ যাবলৈ সুযোগ পোৱা নাই অথবা সুবিধাৰ অভাৱত আধাতে শৈক্ষিক জীৱন ত্যাগ কৰিব লগা হৈছে নিউজ ডেস্ক ৰিপৰ্ট আই নিউজ নৰ্থ ইষ্ট